হেল্ল' গাইজ, কি খবৰ? তো মোৰ ভাগৰ ভালেই আৰু আজি ঘৰলৈ যাবলৈ ওলাইছোঁ। তো ইয়াৰ পৰা আজি ইমান দিন ইয়াত কাম বন কৰি থাকিলোঁ, ইয়াতে থাকিলোঁ তাকে পূৰা ঘৰলৈ যাবলৈ ওলাই আহিছোঁ, পূৰা ৰেডি। বেগ এইপিনে বেগ দেখিছে, দুটা বেগ ৰেডি আৰু এয়া ৰেডি, মানুহ ৰেডি। এতিয়া কেৰেলা বাই বাই টাটা। ফাইনেলি গাইজ, কালিৰ পৰা আজিলৈকে ৰখি আমনি লাগি গৈছে, বৰিং হৈ গৈছে বে কেলা চৰিয়া, মানে বৰিং লাগি গৈছে। তো গাইজ ফাইনেলি এয়াৰপৰ্টৰ ভিতৰত ওৱান চাইড বিচাৰি পাই গ'লো। এইখন চা ওৱান চাইড, এইখন কি মাল খাব দেই আপুনি। সেইখন চা কি মাল, চব মালেই আছে ইয়াত, খাবই লাগে অকল। তো ফাইনেলি মাল বিচাৰি মাল পাই গ'লোঁ। এতিয়া বিয়াৰ দুটা খাওঁ দেই, বেলেগ একো নাখাওঁ, অকল বিয়াৰ দুটা। আৰু এইপিনে ভিউটো চাওক, কি মজা। এইটো ভিউত মাল খোৱা ইণ্টাৰেষ্টেই বেলেগ, আৰু মালটো সেইটো কাৰণে খাব ল'লোঁ, এই ভিউটোৰ কাৰণে। চাওক কি মজা ভিউ, ৱাও। খাই লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। আৰু এইটোৰ ভিতৰত ইমানতে সামৰিছোঁ, আৰু নেক্সট গৈ কিনি আকৌ চেন্নাইৰ পৰা বনাই আছোঁ গুৱাহাটী, আকৌ গুৱাহাটীৰ পৰা ঘৰ। চাই থাকিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া টাই বাই বাই। আৰু তাত যদি কিবা ভুল পালে ক্ষমা কৰি দিব। আৰু ব্লগ বনোৱা এক্সপিৰিয়েঞ্চ নাই, যিমানকণ মানে যি ভাল দেখোঁ তাকে কৰি থাকোঁ মানে, সেইটো কাৰণে। তো সেইটোৱে আৰু বাই বাই টাটা, লাভ ইউ।